হাই ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ উলিবস্তি আজি অৰুণাচল ফালে গা ধুব যাম। আজি পানীত নদীত গা ধুবলৈ যাওঁ। আজি ইমানেই গৰম দিছে, আজি আপোনালোকে গম পায় কিমান গৰম দিছে বা হ'বই নোৱাৰে। সেইকাৰণে উলিবস্তি আজি এপাক এনে গৈ আহোঁগৈ, বেছি নহয় দূৰ নহয় 10 কিলোমিটাৰমান। আজি লগৰবিলাকো ধৰি আছে ব'ল যাওঁ আজি এনে এপাক গৈ আহোঁ বুলি। লগৰ মানে মোৰ ইমানো মোৰ বয়সৰ নহয়, মোতকৈ বহুত ডাঙৰ ল'ৰা হ'ব বুলি 30 বছৰ 35 বছৰ 40 বছৰীয়া। আৰু মোৰ লগৰ এটা আছে বাৰু, সিও 25-26 বছৰীয়া লগৰে হ'ব। সিহঁতৰ লগতে যাম, মোৰ ইমান লগৰ নাই, সেইকাৰণে অকলে কাহানি বা যাবলগীয়া হয়। সেইফালে মই স্কিম এটাতো হাৰিলোঁ, ইয়াতে লগৰবিলাক ৰখি আছে, সেইকাৰণে ইয়াতে আহি পিনে এপাক সোমাইছোঁ। ইয়াতে লগৰবিলাক আমাৰ লগৰবিলাক ইয়াতে কাম কৰি থাকে এনেকুৱা কামত। ময়ো কওঁ বাৰু, মোৰতো কাহানি বা দেখাওঁ আপোনালোকক। সেইফালে আহিলোঁ। এখন পাহাৰ চাওক, আপোনালোকে চাওক এইখন পাহাৰ কিমান ধুনীয়া। আমি পাহাৰ কাষেৰে গৈ আছোঁ আৰু দাননিৰ মাজত আৰু পাহাৰ চব পালোঁ। চাওক আপোনালোকে পাহাৰ ৰাস্তাটো এনেও গম পায়, সাৱধান হৈ থাকে। পাহাৰ ৰাস্তা এইবিলাক বহুত ভাল লাগে জেগাটো। চাওক আপোনালোকে কিমান ধুনীয়া লাগে চাওক জেগাটো। ইয়াত গ'লে বহুত ভাল লাগে পাহাৰত গ'লে। আৰু আমি পাহাৰ ভিতৰত সোমালোঁ, পাহাৰ ভিতৰতে লাহে গৈ আছোঁ। বন্ধুসকল, মই এইখন টাৱেল লৈ আনিছোঁ আজি গা ধুম বুলি। নদীত ফাৰ্ষ্ট টাইম আজি গা ধুম বন্ধুসকল। হেল্ল' দোস্তো, মই আহি পালোঁ অৰুণাচল উলিবস্তি মই গা ধুব গৈ আছোঁ আজি ফাৰ্ষ্ট টাইম। আৰু এনেকুৱা গৰম দিছে আজি, এনেকুৱা গৰম দিছে আজি, সেইকাৰণে গা ধুবলৈ যাওঁ নদীতে। বহুত ভাল লাগিব। আপোনালোকক জেগাটো দেখাম, কেনেকুৱা জেগা আপোনালোকক দেখাম। অৰুণাচল জেগাটো কেনেকুৱা ভাল লাগে, এনেই গৈও ভাল লাগে। আৰু এইখন চাওক অৰুণাচলৰ ঘৰ, এইটো চাংঘৰ। চাওক কিমান ধুনীয়াকৈ বনায় তেওঁলোকে, ইমান বঢ়িয়া দেখিবলৈ, বহুত ভাল লাগে। মিচিং মানুহৰ ঘৰৰ লগত মিলে। ফ্ৰেণ্ড চাওক এইটো হাতী আহিছে, হাতী গণেশ বাবা। আজি বহুত ভাল লাগিছে আজি দেখিছোঁ পাহাৰৰ ওচৰত। পানীবিলাক অলপ কমিছে, তথাপিও অলপ ভাল লাগিছে। আৰু চাওক এইবিলাক কিমান ধুনীয়া মজা জেগাটো। এইফালে চাওক আপোনালোকে পাহাৰবিলাক ওচৰৰ পৰা ইমান ভাল নালাগে দেখিবলৈ, তথাপিও ওচৰত গ'লে মানুহৰ ওচৰত গ'লে ভাল। চাওক এইফালে পানী লাহে বৈ আছে এইফালৰ পৰা। এইফালে চাওক আপোনালোকে কিমান মজা, কিমান ভাল লাগে। আপোনালোকে এবাৰ আহি চাওক, গৈ পোৱা মানুহবিলাকে গম পাই চাগে অৰুণাচলৰ পাহাৰত কেনেকুৱা গা ধুলে কিমান মজা লাগে। সেইকাৰণে আহিছোঁ ময়ো আজি গৰমত। কাপোৰ সলনি কৰি লওঁ, তাৰপিছত যাম। এইফালে টাৱেল আনিছোঁ আৰু মোৰ লগৰ এটা গ'লেই নামিলেই বাৰু, গৈ আছোঁ আৰু। ফ্ৰেণ্ডছ, এইটো মই জ্বলাই দিলোঁগৈ। আমি ইয়াতে খাইছিলোঁ আমি খানা পিনা, মাজা চাজা খাইছিলোঁ, পানীও খাইছিলোঁ। সেইকাৰণে এইটো জ্বলাই দিছোঁ। জ্বলাই যোৱাটো ভাল বহুতে, সেইকাৰণে জ্বলাই দিছে। এতিয়া আমি গৈ আছোঁ, গা ধুলোঁ মই, গা ধুই পিনি লাহেকৈ গৈ আছোঁ। আপোনালোকে চাওক কিমান ভাল। এইফালে দুটা ল'ৰা আৰু দুটা চলি আছে, সিহঁতে যোৱাই নাইগৈ। এইফালে চাওক এইবিলাক গৈ আছোগৈ, লগৰকেইটা গৈ আছেগৈ।